Kosugawa Mungklong Sujit Narzarini Mungै Saurai Noblang Lupungno Ontai Khamba Gaisondों। प्रमोद बर' दैदेननाय BTC सरकारा बिटिआरनि गासैबो बियाफोराव गंफा-गंफायै मुंख्लं सुजित नार्जारिनि मुङै सावराय नब्लां लुफुंनो थांखि लानाय बायदियै दिनै गसाइगावनि कसुगावआव बे सावराय नब्लांखौ लुफुंनो अन्थाइ खाम्फा गायसननाय जायो। मुंख्लं सुजित नार्जारिनि मुङै सावराय नब्लां लुनायनि अन्थाइ खाम्फाखौ गायसननानै होयो BTCनि मावफुं सोद्रोमा उकिल मुसाहारिया। प्रमोद बर'नि बेबायदि गासैबो बियाबफोरावनो मुंख्लं सुजित नार्जारिनि मुङै सावराय नब्लां लुफुंनो थांखि लानायखौ मावफुं सोद्रोमा उकिल मुसाहारिया बाख्नायो। আজি কুচুগাঁৱৰ শহীদ সুজিত নাৰ্জাৰীৰ নামত অডিটৰিয়াম যে চেংচন হ'ল এইটোকে আমি আজি আধাৰশিলা স্থাপন কৰিলে আৰু মই ভাবোঁ ইয়াৰ চেংচনটা হৈছে 85 লাখ দি ভাল এটা ঘৰ হৈ যাব। মই ভাবোঁ বহুদিন ধৰি কুচুগাঁও অঞ্চলত এনেকুৱা অডিটৰিয়াম নাছিল। আমাৰ মানুহে সভা সমিতি পাতাৰ কাৰণে বহুত অসুবিধা হৈছিলে, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই যে সকলো সমষ্টিত এখন সুজিত নাৰ্জাৰীৰ অডিটৰিয়াম হল দিছে, এইটো কুচুগাঁও আজি এইটো নিৰ্মাণ কৰিবলৈ গৈ আছে। এইটো নিৰ্মাণ কৰা সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ অঞ্চলৰ মানুহ আমি সকলোৱে ইয়াত ভালকৈ বহি আলোচনা কৰিব পাৰিব। দেশৰ কাৰণে, অঞ্চলৰ কাৰণে কিছু কথা আমি ইয়াতে বহি মিলি আৰামত আমি আলোচনা কৰিব সক্ষম হ'ম এতিয়াৰ পৰা। কিন্তু বহুত দিন ধৰি ইয়াত না অডিটৰিয়াম আছিল, না কমিউনিটি হল আছিল, একোৱেই নাছিল। কিন্তু এতিয়া অডিটৰিয়াম হৈ গ'ল, হ'ব, বহুত মানে উৎফুল্লিত হৈছে আমাৰ দলৰ মানুহসকলে। সেইকাৰণে আমি ভাবোঁ সকলো অঞ্চলত বা সকলো সমষ্টিত 40টা সমষ্টিত যিহেতু হৈ আছে এইটো সম্পূৰ্ণ হৈ যাব। আকৌ ইয়াত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু এটা চিন্তা কৰিছে নতুন প্ৰজন্মৰ কাৰণে যাতে মিনি ষ্টেডিয়াম খেলুৱৈসকলে যাতে এনকাৰেজমেণ্ট দিয়াৰ কাৰণে মিনি ষ্টেডিয়াম দিয়াৰ কাৰণে যোজা চলি আছে। আৰু এইটো ইতিমধ্যে হয় ঘোষণাই কৰা হ'ল, ক'তবা নিৰ্মাণ হ'ল, আমাৰ কুচুগাঁৱত হোৱা নাই, হ'ব, অলপ পিছতে হ'ব। সেইকাৰণে বহুত কাম কৰণীয় আছে। আমাৰ চৰকাৰে 3 বছৰ 8 মাহে হৈছে। এই 3 বছৰ 8 মাহ আমি যি কৰিছোঁ ভালে কাম কৰিছোঁ, আৰু অনাগত দিনত ৰাইজৰ কাৰণে কাম কৰি যাম। আৰু ৰাইজে ৰজা, ৰাইজে আমাক কাম কৰাৰ কাৰণে পঠাইছে, সেইকাৰণে ৰাইজৰ লগত আলোচনা কৰি আমি কাম কৰি যাম। ৰাজনীতিকৰ কথা এইটো বেলেগ কথা, অলপ সুকীয়া, নিজৰ অংকত মতে চলে ৰাজনীতিকবোৰ। আৰু এতিয়া BPF আৰু UPPL মিলিয়ে নে নিমিলে এইটো বেলেগ কথা, পিছৰ কথা। কিন্তু আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে এইটো গোটেইখিনি কথা নিৰ্ণয় কৰিব। হাইকমাণ্ডে যেতিয়া অৰ্ডাৰ দিব আমি সৈনিক হিচাপে কাম কৰিম। এইটো হাইকমাণ্ডৰ কথা। হাইকমাণ্ডে যি চিন্তা কৰিব ভাল এটা চিন্তা কৰিব। আঞ্চলিকতাবাদী দলৰ কাৰণেই হওক বা নেশ্যনেল দলেৰে হওক, আমাৰ কথা হ'ল দেশখন ভাল হ'ব লাগে, দেশখন শক্তিশালী হ'ব লাগে। যিয়ে নহওক দেশ শক্তিশালী বা অঞ্চলখন ঠিক, সমাজ ঠিক কৰা, বা বহুদিন ধৰি বিটিআৰত আমাৰ অশান্তি আছিলে, এই 3 বছৰ 8 মাহ সকলো সহায় কৰাৰ কাৰণে, সকলো কাম কৰাৰ কাৰণে ইয়াত কোনো ঘটনা হোৱা নাই। ইয়াত শান্তিৰে আমি বসবাস কৰিব পাৰিছোঁ, এইটোকে আমাক লাগে। সেইকাৰণে মই সকলোকে আহ্বান কৰিম, সকলোৱে যাতে শান্তিৰ নামত, শান্তি স্থাপন কৰাৰ নামত সকলোৱে কাম কৰিব লাগে।